खुलुमबाय बडलेण्ड बुब्लि खौरांनिफ्राय आं दं राजीव बसुमतारी लोगोसे बडलेण्ड बुब्लि नायगिरि गासै नोंथांमोनखौ बे समाव बरायबाय आरो बे समाव बडलेण्ड बुब्लि खौरांनि गेजेरजों आं मोनसे धेमाजि जिल्लानि खौरां होनो सानदों। धेमाजि जिल्लानि सिङाव थानाय सिमनसापुरि ओनसोलनि सिमनसापुरि दैसायाव थांनाय 15 आगस्ट खालारखालि सासे सुबुङा गबनानै जिउ गोमादोंमोन आरो बे जिउ गोमानाय सुबुंनि देहाखौ गोबाव समसिमहालागै बोखांनो हायाखैमोन आरो बे खौरांखौ बडलेण्ड बुब्लि खौरांनि गेजेरजोंनो गिबि खेब फोसावदोंमोन। नाथाय बे गोथै देहाखौ दिनै बोखांनो हाबाय। गोबाव समसिम गोथै देहाखौ बोखांनो हायैनि गुबै जाहोना जाबाय प्रशासननि लोरबांथि होननानै ओनसोलनि सुबुंफोरा दुखु फोरमायो। दानिया फैदों ओनसोलनि सुबुंफोरा माबायदि दुखु फोरमायदों जोंनि बडलेण्ड बुब्लि खौरांनि खौरांगिरि सुबिरा बसुमतारीनि हेफाजाबजों जों मिथिना लादोंनि। सत्यजित बरा ना? सत्यजित बरा হয়। সত্যজিৎ বৰা যেহেতু 15 আগষ্ট দিনাখন তেওঁ নদী গা ধুওঁতে নিখোজ হৈছিলে সেইদিনাখনৰ পৰা আমি গাঁৱৰ ৰাইজে আমি সম্পূৰ্ণ অভিযান চলাই আছোঁ। অভিযান চলোৱাৰ পিছত প্ৰশাসনৰ অভিযান চলালে প্ৰশাসনৰ অভিযানৰ দ্বাৰা একো কাম নহ'ল। আমি ৰাইজে কিন্তু এদিনো বহি নাথাকিলোঁ। ৰাতি দিন মানে সদায় নদীত চান মাৰি আছোঁ আমি। আজি সিদ্ধান্ত কৰি এখন ফাইটাৰ বুট লৈ ব্ৰহ্মপুত্ৰ কিনাৰে কিনাৰে বগীবিল দলঙলৈকে আমি যাম বুলি সিদ্ধান্ত কৰি ওলাই গ'লোঁ। ওলাই গৈ বগীবিল দলঙৰ পৰা 1 কিলোমিটাৰমান দূৰত আমি নাওটো ৰখালোঁ। ৰখাই কিনে তাত এটা খুঁটি আছিলে মৌ খুঁটি আছিলে। তাত এজন বিহাৰী বুঢ়া মানুহে ক'লে কালি ইমান টাইমতে এটা ডেড বডি আহি আছিলে আমি দেখা নাছিলোঁ, কিন্তু মানুহে কৈছিলে অলপ মাজলৈ ঠেলি দিয়ে তহঁতক অলপ অসুবিধা হ'ব পাৰে বুলি, কিন্তু তেওঁলোকে ঠেলি দিয়া নাছিলে। এতিয়া আমাক যেতিয়া ক'লে অলপ আশে পাশে আপোনালোকে অলপ ঘূৰক পাই যাব বুলি ক'লে। তাৰপিছত নাও তাতে ৰাখি পিনে আমি এবুকু এডিঙি পানীত এটা খুঁটি পাৰ হৈ পিনে গ'লোঁ। পাৰ হৈ গৈ গোটেইটো ঘূৰি সিফালৰ পৰা ঘূৰিলোঁ এফালৰ ঘূৰিলোঁ গৈ পিনে দুইটা খুঁটিৰ পৰা মাজত যিটো পানী আছিলে দুইটা খুঁটিত কালি অলপ পানী বাঢ়িছিলে বোলে অলপ ওপৰত ঠেলি দিলে। এইটো আপোনালোকে এতিয়া উদ্ধাৰ কৰিব পায় আপোনালোকৰ মনত কি আমি সুখী হৈছোঁ। আমি আজি বহুত শান্তি পাইছোঁ। তাৰমানে আমি যেনেকুৱাকৈ আমি কষ্ট কৰিছিলোঁ আমি আমাৰ সফলৰ আনন্দটো আমি উপভোগ কৰিছোঁ। এই সত্যজিৎ বৰাই বুলি চিনি পাইছে না? হয় হয় চিনি পাইছোঁ। তেওঁ কিছুমান শৰীৰত কিছুমান আছিলে দাগি আছে। আমি লগে লগে ঘৰলৈ ফোন কৰি পিনে সুধিছোঁ, কথা বতৰা সুধিছোঁ, চব ক্লিয়াৰ আছে। কিন্তু মুখমণ্ডলটো অলপ বেছিকৈ ফুলিছে। বেছিকৈ ফুলাৰ কাৰণে আমাৰ সন্দেহ হৈছিলে। সন্দেহ হোৱাৰ পিছত যেতিয়া দাগীবিলাকৰ কথা আমি সম্পূৰ্ণ গম পাই গ'লোঁ, তাৰপৰা লগৰ সমনীয়াবিলাকৰ সিহঁতি মানে ফটোটো চাইছে মানে বস্তুবিলাক ঠিকেই আছে, তেতিয়া আমাক আমি ফাইনেল কৰি ল'লোঁ। যোৱা 15 তাৰিখে হয় আগষ্ট 15 তাৰিখে এজন আমাৰ চিমেণ্ট নদীতে এজন যুৱক হেৰাই থাকিলে। আজিলৈ 5 দিন ধৰি যে এইটো কেনেকুৱা পাবলৈ পাৰিলে আৰু কোনখিনিত পালে তাৰ বিষয়ে আপুনি অলপ জনাব নেকি? যোৱা আগষ্ট 15 তাৰিখে আমাৰ গাঁৱৰে যি সত্যজিৎ বৰা নামৰ লোকজন চিমেণ্ট নদীত গা ধুবলৈ গৈ আপোনাৰ সন্ধানহীন হৈছিলে। SDRF NDRF তেখেতলোকে বহু কষ্ট কৰিছিলে উদ্ধাৰ কৰিবলৈ, কিন্তু তেখেতলোকে যি জেগাত অভিযান চলাই আছিলে সেই জেগাত তেখেতক উদ্ধাৰ কৰিব পৰা নহ'ল। তেখেতলোকক বডিটো আজি আমাৰ গাঁৱৰ ৰাইজে নাও এখন লৈ গৈ ৰাইজে মানে আমাৰ কেইজনমান বিশেষ ব্যক্তিয়ে গৈ পিনি বগীবিল দলঙৰ পৰা 500-600 মিটাৰমান আগত বডিটো উদ্ধাৰ কৰিছেগৈ। আৰু যোনটো জেগাত হৈছিলে তাৰ পৰা যোনটো বগীবিল কিমানমান দূৰ হয়? আপোনাৰ জেগাটোৰ পৰা ল'ৰাটো যেতিয়া কাহিনী হৈছিলে এইটো আপোনাৰ বহুত দূৰ হ'ব, এইটো আমি ক'ব নোৱাৰিছোঁ। আপোনাৰ লৈ যাব আপোনাৰ 35 কিলোমিটাৰমান হৈ যাব। আজি 4 দিন ধৰি হৈ গ'ল। তাত কোনো প্ৰশাসনে ব্যৱস্থা লোৱা নাছিলে নেকি? প্ৰশাসনে ব্যৱস্থা কেনেধৰণে লৈছিলে সেইটো তেখেতলোকেতো প্ৰশাসন ব্যৱস্থা বুলি ক'বলৈ আজিকালি সকলো সন্দেহনীয়ে হয়। তেখেতলোকে সদায় ধীৰে স্থিৰে যায়। গতিকে যিটো জেগাত তেখেতলোকে বিচাৰ কোচাৰ কৰিছিলে সেই জেগাত বডিটো নাথাকিলে। বডি গৈ পিনে বহুত পাছত আপোনাৰ 30-35 কিলোমিটাৰ পাছত গৈ বডিটো উদ্ধাৰ হৈছেগৈ। আৰু যিদিনাখনি আপোনাৰ 15 আগষ্ট যিদিনাখনি আপোনাৰ তেখেত সন্ধানহীন হৈছিলে, নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিলে, তেখেতলোকে যদি তাৎক্ষণিক ব্যৱস্থাত আপোনালোকৰ অভিযান কাৰ্যসূচী চলালেহেঁতেন হয়তো তেখেতক তাতে উদ্ধাৰ কৰিব পৰা গ'লগৈহেঁতেন 15 তাৰিখৰ দিনাখনিয়ে। আজি আপুনি কি ক'ব খুজিছে যে প্ৰশাসনৰ বিষয়ে? প্ৰশাসনক এইটোৱে আমি ক'বলৈ বিচাৰোঁ যে সত্যজিতৰ লগত যি হ'ল আন 10জনৰ লগত যাতে তেনে নহয়, গতিকে তেনে ক্ষেত্ৰবোৰ গুৰুত্ব দিবলৈ প্ৰশাসনক আমি আহ্বান জনাওঁ। অসুবিধাৰ কাৰণে আমাৰ এইটো এনেকুৱা দীঘল দিন লাগিব লগা হ'ল যে বিচাৰি হেৰি অসুবিধা বুলি ক'বলৈ এইটোৱে তেখেতলোকৰ গাফিলতি, প্ৰশাসনৰ গাফিলতি আপোনাৰ SDRF NDRFৰ
গাফিলতিৰ কাৰণে আজি আমাক 4 দিন লাগিলে বডিটো আমাৰ উদ্ধাৰ কৰোঁতে। 5 দিন হয়। 5 দিন। আপোনালোকে নিজে বিচাৰিব লগা হৈ গ'ল। আমাৰ ৰাইজে নিজে অভিযান চলাই পিনে উদ্ধাৰ কৰিছে। আজি আমাৰ ৰাইজে এইটো প্ৰশাসনে উদ্ধাৰ কৰা নাই, আজি বডি উদ্ধাৰ কৰিছেগৈ আমাৰ ৰাইজে, আজিলৈ গাঁৱৰ ৰাইজে। এতিয়া প্ৰশাসনে কি কৈছে যে আপোনালোকক? প্ৰশাসনে এটাই কৈছে যে বডিটো যিহেতু উদ্ধাৰ হ'ল, তেখেতলোকে এতিয়া বডিটো ইয়াৰ পৰা লৈ গৈছে PMৰ কাৰণে। তেখেতলোকে যথাসম্ভৱ কালিলৈ যিমান পাৰে সোনকালে বডিটো তেখেতলোকে PM কৰিম বুলি আশ্বাস এটা দি পিনি গুচি গৈছে। আৰু কি ক'ব তেখেতলোকে? তেখেতলোকৰ যিবোৰ কাম আপুনি সন্তুষ্ট নে? তেখেতলোকৰ কামক লৈ আমি মুঠৰ পৰা আমাৰ ৰাইজ মুঠৰ পৰা আমি সন্তুষ্ট নহয়। গতিকে তেখেতলোকক আমি সিদিনাখনিও আমি আহ্বান জনাইছোঁ, আজিও আহ্বান জনাইছোঁ। তেখেতলোকৰ কিছুমান দুৰ্বলতা আছে, যিবোৰ দুৰ্বলতা ভুক্তভোগী আমাৰ সাধাৰণ জনতা হ'বলগীয়া হয়। তেখেতলোকে এনেকুৱা ইমাৰ্জেঞ্চি কেছবোৰ পালে মানে তেখেতলোকে যদি তাৎক্ষণিকভাৱে কিছুমান ব্যৱস্থা লয়, তেতিয়াহ'লে আমাৰ ৰাইজো উপকৃত হয়, তেখেতলোকৰ হাৰাশাস্তি কম হয়। গতিকে আমি বাৰম্বাৰ অনুৰোধ কৰি আছোঁ, তেখেতলোকে এনেধৰণৰ কেছবোৰৰ ক্ষেত্ৰত, যিকোনো কেছৰ ক্ষেত্ৰতে প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা ল'বলৈ আমি বাৰম্বাৰ আহ্বান জনাই আছোঁ তেখেতলোকক।